মৰ্নিং ফ্ৰেণ্ডছ। আজি অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন। আমি অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। এয়া আমাৰ গৰিমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন চেণ্টাৰ হয়, আমি দেখাব লৈছোঁ। এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। এই স্কুলৰ প্ৰতি আমাৰ অশেষ মৰম, ভালপোৱা আৰু বহুতো স্মৃতি জড়িত হৈ আছে। দেখাব লৈছোঁ আমি পৰীক্ষাত আমি চেণ্টাৰটো ভিতৰত দেখাব খুজিছিলোঁ, কিন্তু আপোনালোকে জানেই মেট্ৰিক পৰীক্ষাত আজিকালি 144 ধাৰা জাৰি কৰে। সেইকাৰণে ভিতৰলৈ যাব নোৱাৰিম। আমি বাহিৰৰ পৰাই দৃশ্যাংশ দেখাবলৈ লৈছোঁ। এয়া আমাৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন পৰীক্ষাৰ চেণ্টাৰ হয়, এয়া এখন ITI হয় আৰু ইয়াৰ পিছফালে বহুতো এৰিয়া আছে। বহুত ধুনীয়া ক্লিন আৰু CC কেমেৰা এভেইলেবল আছে। বহুত ধুনীয়া এখন চেণ্টাৰ হয়। আপোনালোকে জানেই, বহুতে অৱগত এই মাজৰটোপ চেণ্টাৰৰ বিষয়ে। বহুতো ষ্ট্ৰিক্ট এই চেণ্টাৰখন, বহুতো সা সুবিধা মেডিকেলৰ পৰা আদি কৰি ছিকিউৰিটি ফ'ৰ্চ সকলো ধৰণৰ সা সুবিধা এইখন চেণ্টাৰত উপলব্ধ আছে। মই আগলৈ দেখাব লৈছোঁ। মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সকলো কেণ্ডিডেটৰ গাৰ্জেন এনেকৈ ৰখি আছে। এয়া অকল কেণ্ডিডেট আহিব দিছে ৰাস্তাৰ মাজেদি, বাহিৰা মানুহ এলাও নাই। এখন ITI ভিতৰত আৰ্মি কেম্প দিছে। আৰু এয়া হ'ল আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া। তেখেতে আমাৰ এইখন চেণ্টাৰত সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা ও উৎসাহ উদ্দীপনা দিবলৈ আহিছিল। আৰু ইয়াৰ পৰা এখন বেলেগ এখন নিচেই ওচৰত চেণ্টাৰ আছে, তাতেও খবৰ ল'ব, সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিব। লগতে মোৰ ফালৰ পৰা সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা থাকিল। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টছত জনাব আৰু মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।